সকলোকে মোৰ AM টেকনলজি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি এনেকুৱা এখন ৰেচন কাৰ্ড আছে তেতিয়াহ'লে নিশ্চিতভাৱে এই ভিডিঅ'টো চাব। কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আমি জানাম আজি আপোনালোকৰ এই ৰেচন কাৰ্ডটো এপিএলৰ হয় নে বিপিএলৰ হয়। আৰু আপোনালোকে যদি জানে যে আপোনাৰ কাৰ্ডটো এপিএলৰ হয় বা বিপিএল হয় বা বেলেগ কিবা কিবিৰ হয়, আপোনালোকে জানেনে যে আপোনাৰ ৰেচন কাৰ্ডটোত কেইজনৰ নাম আছে, আপোনাৰ পৰিয়ালৰ সদস্য গোটেইকেইজনৰ নাম আছেনে? যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় চাব, কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আমি জনাম আপোনালোকৰ কাৰ্ডত কেইজন নাম আছে আৰু আপোনালোকে যে কেনেকৈ চাব পাৰিব, যে আপোনাৰ মোবাইলৰ যোগেদি কেনেকৈ চাব পাৰে যে আপোনালোকৰ কাৰ্ডটো এপিএল হয় নে বিপিএল হয় আৰু এই কাৰ্ডটো আপোনালোকৰ কাৰ্ডটোত কেইজনৰ নাম আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকোনো এখন ব্ৰাউজাৰত যাব, ক্ৰম ব্ৰাউজাৰ নাইবা গুগল ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ লিখিব, আপোনালোকে লিখিব ৰেচন কাৰ্ড আসাম টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এই 2 নম্বৰত দেখা পাব সিলেক্ট ষ্টেট, সিলেক্ট বিলো, ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকক আহি যাব আহি আছে। এতিয়ালৈকে আপোনালোকে কি কৰিব, আপোনাৰ ষ্টেটটো সিলেক্ট কৰাই আছে আসাম। আসামটো সিলেক্ট কৰাই আছে ষ্টেট। আপোনালোকে আমি অলপ জুম কৰিছোঁ, আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰিব। মোৰ বৰপেটা হয়, মই বৰপেটা সিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ তাৰমানে আপুনি কোনজন ডিলাৰৰ পৰা আপোনালোকে মাল আনে, সেই ডিলাৰটোৰ নাম আপোনালোকে সিলেক্ট কৰিবলৈ সিলেক্ট FPS-ত কোনজন ডিলাৰৰ পৰা আপোনালোকে মালখিনি আনে। মোৰ অলপ স্লো মাৰি আছে, আপোনালোকে কৰিব যিজনৰ পৰা আপোনাৰ মাল আনে সেইজনৰ সিলেক্ট কৰিব। প্রসাদ গোপাল, ভিডিওটো ডাঙৰ হৈ আছে, শর্ট কৰিবলৈ অলপ। গোলাপ হোসেন, আমার গোলাপের পর আমি মাল আনো, গোলাপ সিলেক্ট করলো। এতে আপোনালোকে ভিউ রিপোর্টত মাৰি দিব। এই চাওক লিষ্টটো আহি পৰিছে। তাৰপিছত আপোনালোকে এইটো আপোনাৰ ৰেচন কাৰ্ডত যাৰ নামত চাব সেইজনৰ নাম আপুনি চাব পাৰে। সিরিয়াল নম্বর, প্রথমতে সিরিয়াল নম্বর আছে, তাৰপিছত নেম অফ ফোল্ডার, কাৰ নামত আছে সেইটো, যাৰ নামত আছে সেইটো চাব আপোনালোকে। ইয়াত 3 নম্বৰত NFSA নাম্বার, তাৰমানে আপোনাৰ কাৰ্ডটোৰ নাম্বাৰ। তারপরে রেশন কার্ডের সিরিয়াল নাম্বার আপনার, তারপর আপনার
কাৰ্ডটো কেনে হয় কাৰ্ড টাইপ নাম্বাৰ অফ মেম্বাৰ্স আপোনালোকৰ কাৰ্ডত কেইজনৰ নাম আছে ইয়াত চাব এই যে নাম্বাৰ অফ মেম্বাৰ্স মই অলপ জুম কৰিছোঁ নাম্বাৰ অফ মেম্বাৰ্স তাৰপিছত কাৰ্ড টাইপ আপোনাৰ কাৰ্ডটো এপিএল হয় নে বিপিএল হয় ইয়াত আছে এ এম এছ বিভিন্ন ধৰণৰ আপোনালোকে এনেকৈ চাব ভিডিঅ'টোত মই কেনেকৈ চাব আমি এই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব আপোনালোকৰ কাৰ্ড এপিএল হয় বিপিএল হয় কেইজন সদস্য আছে আপোনালোকে চাব পাৰিব ধন্যবাদ।